প্যাৰেলেলি সকলো ধৰণৰ সিনেমা যদি নহয় সমাজ এখনৰ উত্তৰণ ঘটিবনে অকল এক ধৰণৰ সিনেমা চাই থাকিব এক ধৰণৰ নাটক চাই থাকিব সমাজৰ কেতিয়াও উত্তৰণ নঘটে বিভিন্ন ধৰণৰ কথাবিলাক আহিব লাগিব আজি এফসাৰ্ট ধাৰাৰ ওপৰত কোনো কামেই হোৱা নাই কেতিয়াবা অমৰদীপে কথা পাতিলে কাফকাক লৈ পেলাই এখন সিনেমা কৰিব আৰু এখন মই কৰিম কিবা কৰিম নদীৰ পাৰত বহি বহি কথা পাতিলো নোৱাৰি কৰিব কাফকা বুলি ক'লে এফসাৰ্ডিটি বুলি ক'লে সেইবিলাক কি কেল নালাগে এইবিলাক এই মগজটো ক'ৰবাত খোল খাব অকল আবেগতটো খোল নাখাব আবেগিকভাৱে মানুহক এক ব্লেকমেইলিং কৰি তই চাবই লাগিব এইবিলাক চা ফ'ৰ্চ কৰে মানে এটা ফ'ৰ্চ যিটো আৰ্টৰ মানে একেবাৰে বিপৰীত কথা আৰ্টটো কেতিয়াও ফ'ৰ্চ নহয় স্বতঃস্ফূৰ্ত এই চিনেমাখনৰ নেক্সট জেনেৰেশ্যনে অন্ততঃ ৰিয়েলাইজ কৰিছে যে হয় সেই সময়ত এনেকুৱা আছিলে আমি জানিবলৈ বিচাৰিছোঁ কিমান এটা ডাঙৰ কথা হৈছে চিনেমাখন এতিয়া ১ আগষ্টত অহাৰ পিছত মই একদম অনুৰোধ কৰিছোঁ অন্ততঃ আপোনালোকৰ ভৱিষ্যত প্ৰজন্মক দেখুৱাওক চিনেমাখন